বন্ধ কৰক আমাৰ এই পুনৰসভাৰ বিগত 15 দিনে পিকল বিশ্বনাথ চাৰিআলিৰ জাবৰ নিষ্কাশন প্ৰকল্প প্ৰদূষণৰ বাবে সৃষ্টি হৈছে ভিন্ন ৰোগৰ কদমনি গাঁৱত উৎকট গেলাগোন্ধ সমগ্ৰ গাঁওখনত চানি ধৰিছে মাখিয়ে পথত বাঁহ বান্ধি জাবৰ কঢ়িওৱা বাহনৰ প্ৰৱেশত বাধা স্থানীয় ৰাইজৰ বিশ্বনাথ চাৰিআলিত বিগত 15 দিন ধৰি বিকল হৈ আছে জাবৰ নিষ্কাশন প্ৰকল্প জাবৰ নিষ্কাশন প্ৰকল্পটো বিকল হৈ পৰাৰ ফলত প্ৰদূষণৰ সৃষ্টি হৈছে বিশ্বনাথ জিলাৰ কদমনি গাঁৱত বিশ্বনাথ চাৰিআলি চহৰৰ আৱৰ্জনাসমূহ কদমনি গাঁৱৰ জাবৰ নিষ্কাশন প্ৰকল্পলৈ দৈনিক অনা হয় যদিও প্ৰকল্পটো বিফল হৈ পৰাৰ লগে লগেই জাবৰৰ দম জাবৰসমূহ পৰি ৰৈছে প্ৰকল্পটোত যাৰ ফলত আদৰ্শ গাঁও কদমনিত বৃদ্ধি পাইছে ভিন্ন ধৰণৰ ৰোগে সমগ্ৰ গাঁওখনত এতিয়া চানি ধৰিছে মাখিয়ে যাৰ বাবে ক্ষোভিত হৈ পৰা গাঁওখনৰ ৰাইজে পথত বাঁহ বান্ধি গাঁওখনত বন্ধ কৰি দিছে জাবৰ কঢ়িওৱা বাহনৰ প্ৰৱেশত বাধা দুৰ্গন্ধত থাকিব নোৱাৰা হৈছোঁ ল'ৰা ছোৱালীৰ বেমাৰ এতিয়া যোনটো মেচিন আনিছিলে মেচিনটি আজি 3 মাহৰ পৰা বন্ধ হৈ আছে ইয়াত জাবৰ পেলাওঁতে চাইছে এই জাবৰ একেবাৰে একদম আমাৰ গাঁৱলৈ পৰি আছে গাড়ীকেইটা আহে ইমান স্পীডত আহে ৰাস্তাটো পৰি পেলাই এই ল'ৰা ছোৱালী ঘৰত সোমাই দিয়ে মাখি পৰুৱাত খাব নোৱাৰে থাকিব নোৱাৰে বেমাৰ আজাৰো একো মানে হেৰি কৰিবই নোৱাৰে সব বেমাৰতে পৰি আছে সৰু সৰু ল'ৰা ছোৱালী পঢ়িবলৈ যায় আহি কাচৰাতেই সেই বস্তুখিনি ঘৰত সোমাব ঘৰৰ গোটেই মানুহে বেমাৰ হৈছে এতিয়া আমাক যোনটো প্ৰতিশ্ৰুতি দিছিলে যে ইয়াত অকণো জবৰা নাথাকে লগে লগে এইটো চাফ হৈ যাব আজি 3 মাহ বহি আছে কিন্তু আজি কোনো বিষয়ববীয়া ইয়াত আজি চোৱা নাই ইয়াৰ আমি কদমনি ৰাইজে বাসীয়ে এটা প্ৰতিবাদ লৈছোঁ যেতিয়ালৈকে মেচিন নচলে ইয়াত আমি জাবৰৰ গাড়ী সোমাবলৈ নিদিয়া হ'ব বুলি আমি চবেই ৰাইজে এইটো বন্ধ কৰক জাবৰ বন্ধ কৰক ইমানেই কৈ মোৰ এই প্ৰতিবেদনটো চৰকাৰে জানো আচ্ছা মই আজি কদমনি গাঁৱৰ পৰা 10 নং ৱাৰ্ডৰ পৰা এই যিটো মানে পুনৰসভাৰ যিটো জাবৰ পেলাবলৈ লৈছে তেওঁলোকে অপব্যৱহাৰ কৰি এতিয়া বস্তুখিনি কৰিছে আৰু এনেকুৱা ধৰণৰ কৰিছে তাৰ মানে যে বস্তুখিনি আমি ইয়াত থাকিব নোৱাৰে আৰু অলপ দিনৰ পিছত হয়তো আমি গাঁও এৰিব লাগিব এনেকৈ ধৰণৰ বেহুদ ব্যৱস্থা এটা হৈ আছে আৰু ইয়াত তেওঁলোকে আমাক ৰাইজৰ ওচৰত তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে ক'ৰবাত জাবৰ চাবৰ কিবা কিবি পৰিলে আপোনালোকে কমপ্লেইন কৰিব আমাক দিব কিন্তু এতিয়া তেওঁলোকে আহি জাবৰখন যে পেলাইছে কেনেকৈ ধৰণৰ পেলাইছে আপোনালোকে চাইছে চাওক কেনেকৈ ধৰণৰ বস্তু পেলাইছে এনেকৈ হৈছে আমি এতিয়া তাত যাব নোৱাৰা হৈ গৈছোঁ এতিয়া আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ ওচৰত আমাৰ দুখীয়া মানুহ ইয়াৰ কদমনি মানুহৰ গোটেইখিনি মজুৰি কৰা মানুহ হয় তেওঁলোকে সপ্তাহত মাত্ৰ 600-700 টকা দৰমহা পায় তেওঁ নিজৰ ল'ৰা ছোৱালীক পঢ়াব নে তেওঁ নিজৰ ঘৰত খাব নে বেমাৰী হ'ব কাইলৈ বেমাৰ হ'লেতো ইয়াততো বহুত ডাঙৰ এটা বেমাৰ সৃষ্টি হৈ যাব সেইকাৰণে কৈছোঁ যে এই যে পুনৰসভাৰক মই আবেদন অনুৰোধ কৰিছোঁ আৰু মোৰ একদম আমি কদমনি ৰাইজৰ পৰা আমি অনুৰোধ কৰিছোঁ যে কালিৰ পৰা জাবৰটো পেলাব নোৱাৰে আৰু আমি ৰাইজে ইয়াৰ ব্যৱস্থা এটা ল'ম যে আমি ইয়াত এটা বাঁহ বনাৰ ব্যৱস্থা কৰিম আৰু এই বাঁহ বনা এইটো ৰাস্তা আমি বন্ধ কৰিম আমি জাবৰ পেলাব নিদিওঁ ইয়াৰ মাজত যদি কিবা কাৰণে যদি যি তেওঁলোকে পদক্ষেপ লয় আমি সেইটোত আমি তৈয়াৰী আছোঁ কাৰণ কিহৰ কাৰণে আমি ক'বলগীয়া হৈছে আজি আমি ক'বলগীয়া বাধ্যতা হৈছোঁ তেওঁলোকে পেলাইছে চহৰৰ পুনৰসভাৰ বস্তু পেলাইছে যেনেকৈ ধৰণৰ বস্তু তেনেকৈ ধৰণৰ তেওঁলোকে ব্যৱহাৰ কৰক আৰু তেনেকৈ ধৰণৰ চপা কৰক যেতিয়াৰ পৰা এইটো বস্তু চপা নহয় তেতিয়াৰ পৰা জাবৰ এইটো পেলোৱা আৰু নিষেধ হ'ব বন্ধ হ'ব ইয়াত আৰু আমি ইয়াত জাবৰ চাবৰ পেলাবলৈ নিদিওঁ আৰু এইটো আমি আজি প্ৰতিবাদ কৰিছোঁ যে আমি ৰাইজে আজি লৈছোঁ যে আজি এই বস্তুটো তাৰমানে আমাৰ বন্ধ কৰিম আৰু আজিৰ পৰা আমি বন্ধ কালিৰ পৰা যাতে আমি তেওঁলোকক আজি আমি কৈ দিছোঁ আপোনালোকৰ সহযোগিতাই কৈ দিছোঁ যে আজিৰ পৰা তেওঁলোকে জাবৰ আনিব নোৱাৰে প্ৰথমত এইটো চিজিল কৰি লওক যিখিনি মানে বেয়া বস্তু দুৰ্গন্ধ হৈ আছে এতিয়া আপোনালোকে দেখিছে এতিয়া মাছি যি গোন্ধ মানুহে এতিয়া কিছুমান মহিলা এতিয়া মুখত কাপোৰ লগাই লৈ আজি ওচৰত আমি ক'বলগীয়া বাধ্যতা হৈ গৈছোঁ এইকাৰণে আমাক যাতে আমি
আমাক যাতে মানে কোনো ধৰণৰ মানে হেৰিটো কৰিব নোৱাৰে, যাতে আমাক কি বুলি ভাবি আছে তেওঁলোকে। তাৰমানে আমি এটা মানে আদিবাসী মানুহ হিচাপে আমাক ব্যৱহাৰ কৰিছে নে কি বুলি আমাক ব্যৱহাৰ কৰিছে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চোৰেনৰ ৰিপৰ্ট, নতুন সময়।